সেই প্ৰাইচটো সদায় সেইটো মিনিমাম তাৰ ওপৰততো যাব লাগিব তাৰ ওপৰত যাই যায় বেলেগ কথা তাৰ তলত আহিব নোৱাৰে আমি এটা আচৰিত হৈছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা এজেঞ্চিয়ে উলিয়াই দিয়া বস্তু এটা আজি বটলি ফেক্টৰীবিলাকে মেইনলি বটলি ফেক্টৰীবিলাক আমাৰ ওপৰত ৰেছপনচিবল আমি নকওঁ ষ্টেট গাৰ্ডেনবিলাকে মোটামুটি পাতৰ এটা ষ্টেণ্ডাৰ্ড দাম এটা মোটামুটি দিয়ে তেওঁলোকৰ এটা সমস্যা আছে হয়তো নিজৰ পাত আহিলে মানে আমাৰ পৰাটো কেতিয়াবা কমাই লৈ এইটো সমস্যা আছে সেইটো কাৰণে আমি তেওঁলোকক বাধ্য কৰোঁ কিন্তু বটলি ফেক্টৰীবিলাকে যিহেতু আমাৰ বাগিচাবিলাক দেখুৱাই তেওঁলোকে পাত লৈছে তেওঁলোকৰ ৰেছপনচিবিলিটি আছে আমাৰ ওপৰত তেওঁলোকে কি হ'ব গভৰ্ণমেণ্ট এজেঞ্চিয়ে উলিয়াই দিয়া ৰেটটো নিদিয়ে আজি যোৰহাটত উদাহৰণস্বৰূপে যোৰহাটৰ মানুহ যোৰহাটৰ কথা বাকীখিনিও আছে যোৰহাটত আজি তাৰিখত জুলাই মাহত ৰেট হ'ব লাগে টিউবৱেলৰ মতে মিনিমাম ৰেট হ'ব লাগে 32 টকা 60 পইচা 3260 তলতে কোনো কাৰণত চাহৰ দাম যাব নোৱাৰে কিন্তু তেওঁলোকে আজি দি আছে 15 পৰা 18 টকা পইচা আৰু এই কথাখিনি আমি কৈ নহয় টিউবৱেলৰ তাৰ যিজন অফিচাৰ তেওঁলোকে সময় ৰিপৰ্ট দি আছে তেনেকুৱা ৰিপৰ্ট তেওঁলোকে আমি তলৰ লেভেলৰ অফিচাৰখিনিক আমি দুখিব নোখোজোঁ তেওঁলোকে কৈ আছে যে নিদিছে কি কৰিব আৰু তেওঁলোকে এইটোও কৰিছে তোমাৰ দেখিছোঁ MSPটো তাত বৰ্ডত লিখি থৈ আহিছে লিখি থোৱাৰ পিছত তেওঁলোকে নিদিয়ে গতিকে এইটো মানে একেবাৰে ব্লেক এণ্ড হোৱাইট ওলাই আছে গতিকে সেই বস্তুটো আমাক মিনিমাম ৰেটটোও যদি দিয়াব পাৰে তাৰ বাগিনি হ'ব যেনেকৈ এটা বস্তু এটাৰ MRP লিখা থাকে MRPটোতকৈতো বেছিকৈ ল'ব নোৱাৰে MRPত বাৰ্গেনিং হ'ব সেইটো বেলেগ কথা কিন্তু কোনো কাৰণত দোকানীজনে MRPতকৈ বেছি ল'ব নোৱাৰে এতিয়া এই ৰেটটো যিটো কি আছে এইটো MRPতকৈতো কমাই দিব নোৱাৰে কোনো কাৰণত বেছিকৈ দিওঁতে বাৰ্গেনিং হ'ব কেতিয়াবা বেছি হৈ যায় কেতিয়াবা হেৰি হৈ যায় গতিকে আমি আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ৰ পৰা এই কথাটো আশা কৰিছোঁ যে এই অৱস্থাটো যদি আমাক MBPটো মানে দিয়াটো এনচিয়ৰ কৰিব লাগে আৰু একেবাৰে খোলাকৈ ক'বলৈ লৈছোঁ আমাৰ খেতিয়কৰ এইটো মতামত যে টিউবৱেলৰ পৰা আমি জাষ্টিছ পোৱা নাই মানে লাষ্ট বহুত দিন ধৰি এই কথাটো দেখিছে টিউবৱেলৰ পৰা পোৱা নাই কোনো কাৰণত জাষ্টিছ নাপাওঁ বুলি আমাৰ আশা কৰিছোঁ কাৰণ আমাৰ এটা সিদ্ধান্ত হৈছে যে আমাক ক্ষুদ্ৰ চাহখেতিয়কসকলক টিউবৱেলৰ পৰা উলিয়াই আনি অসম চৰকাৰে দায়িত্ব ল'ব আমাৰ একেবাৰে সকলোৰে স্পষ্ট কথা এইটো মই টিউবৱেলৰ অফিচাৰসকলক দুখিব নাজানো তেওঁলোকৰ ছিষ্টেম কি আছে কিন্তু আমি যোৱা সময়ত দেখিছোঁ যে এই মূল বস্তুটো আমাৰ পাতৰ দাম অন্য ক্ষেত্ৰৰ কথাখিনি আমি নকওঁ আচল বস্তুটো আমাক মিলাই দিব পাৰোঁ গতিকে আমাৰ এটা কংক্ৰিট কথা হৈছে যে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীগৰাকী আছে সেইকাৰণে আমি আমাক উলিয়াই আনি পেলাই অসম চৰকাৰে দায়িত্ব ল'ব লাগে তেতিয়া আমি জাষ্টিছ পাম বুলি আমি আশা কৰিছোঁ এটা আমাক ডিজিটেলি ডিপাৰ্টমেণ্ট কৰি দিয়ে নতুবা ইণ্ডাষ্ট্ৰীৰ লগত ৰাখক নতুবা এগ্ৰিকালচাৰ লগত ৰাখক এইটো এটা আমাৰ স্পষ্ট কথা আৰু দ্বিতীয় কথা হৈছে যে আমি এই কথাটো ক'ব বিচাৰোঁ কেতিয়াবা কোৱা হয় পাতৰ কোৱালিটিৰ কথা হয় কোৱালিটিৰ কথাত আমি আগতেও কৈছোঁ মহোদয়কো কৈছোঁ যে কোৱালিটি কম্প্ৰমাইজ কেতিয়াও কৰিব নালাগে আমি ফেক্টৰীবিলাকৰ লগত পাতোঁতেও কওঁ যে আপোনালোকে বেয়া পাত কোনো কাৰণত নল'ব নিজে কওক আজি যোৰহাটত এনেকুৱাও হৈছে মই নিজেও দেখিছোঁ তাত 35 টকাত তেওঁলোকে য'ত বকলি ফেক্টৰীয়ে 25 টকাত পাত লৈছে ষ্টেট গাৰ্ডেনবিলাকে এষ্টাব্লিছ গাৰ্ডেনবিলাকে 35 টকাতো পাত লৈছে কোৱালিটি পাত আমিও লৈছোঁ আজি মহন্ত ডাঙৰীয়া তেখেতলোকেও পাত ভাল পাত গৰম দিছে ৰেট পাইছে কিন্তু তেওঁলোকে আমাৰ গোটেই পাতখিনি কনজিউম কৰিব নোৱাৰে ষ্টেট গাৰ্ডেনখিনিয়ে কাৰণ তেওঁলোকৰ নিজৰ পাত আছে এতিয়া তেওঁলোকৰ কৃষিজনৰ নিজৰ পাত বেছিকৈ আহিব গতিকে আমাৰ পাতখিনি মত নিৰ্ভৰৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব কোনো কাৰণত আমাৰ এইখিনি পাত ডাঙৰ বাগিচাই কনজিউম কৰিব লাগে কাৰণ এই সময়ত তেওঁলোকে নিজৰ পাতখিনি মাৰিবলৈকে ফেক্টৰী টনাটনি হৈ যায় যেতিয়া তেওঁলোকৰ পাত কমি যায় তেতিয়া আমাৰ পাত বিচাৰে তেওঁলোকে আমি সেইকাৰণে ডাঙৰ বাগিচাবিলাক বেছি দোষাৰোপ কৰিব নোখোজোঁ তেওঁলোকে কোৱালিটি মেইনটেইন কৰে এতিয়া সেইকাৰণে আমাক বহুতে দুখিব খোজে যে তোমালোকে বেয়া পাত দিয়ে আজি ডাঙৰ বাগিচা খুলি চাব আজি BNA এটা চাংচত আমাৰ যোৰহাটতে ফেক্টৰী বনাইছে আমাৰ প্ৰভাত যোৰহাটে ফেক্টৰী বনাইছে তেওঁলোকেতো কোনদিন নকয় যে আমাক খেতিটো বেয়া পাত দিছে কাৰণ তেওঁলোকে বেয়া পাত নকয় তেওঁলোকে কোনোদিন যিটো ক'ব নোৱাৰে যে আমাৰ তাতে বেয়া পাত আনে কাৰণ বেয়া পাত নময় যেতিয়া একেখন জিলাতে তেওঁলোকে কিন্তু কোনোদিন নকয় কিন্তু বটলিতে সদায় কয় বেয়া পাত মানে তেওঁলোকে আগ্ৰহ দি আছে যে বেয়া পাত অঞ্চললৈ লৈ আনে এনকাৰেজ কৰি আছে আৰু কেতিয়াবা চাই এনেকুৱা হয় যেতিয়া এইটো একেবাৰে সঁচা কথা আমি মানুহ 16 টকাত যেতিয়া পাত দিবলগীয়া হয় 15 টকাত দিয়ে তেতিয়া মানুহে কি কৰে মানে
ৱালটি প্লাগিং কৰিলে এটা হাজিৰা মেক্সিমাম 20 কেজি 25 কেজিকৈ পাত তুলিব নোৱাৰে। 20 কেজি পাত তুলিলে আমি 200 টকা হাজিৰা দিলোঁ। 200 টকা যদি হাজিৰা দিয়া হয়, মানে চবতে নহয়, মই 200 টকা দিওঁ হাজিৰা মাইকী মানুহ। 200 টকা হাজিৰা দিলে 10 টকা পৰি যায়। সেই পাতখিনি ঘৰলৈ কঢ়িয়াই পেলাই ঘৰৰ পৰা গাড়ী কঢ়িয়াই ফেক্টৰী পোৱালৈকে 4 টকা 5 টকা তাতে গুচি যায়। এতিয়া 15 টকা পাত দিলে 10 টকা প্লাগিং কষ্ট, বাকী তাৰ মেডিয়াৰিং বা অনলাইনখিনি বাদ দিও আমাৰ কেতিয়াও মানে সেইটো চাৰ্ভাইভ কৰিব নোৱাৰে। গতিকে তেতিয়া কি কৰে, পাতখিনি দীঘল হ'বলৈ কিছুমানে দি দিয়ে। দীঘল পাত যদি কেতিয়াবা কাটিয়ে কাটে তেতিয়া 70 কেজি পাত কাটিব পাৰে একেটা মানে একে 200 টকা। তেতিয়া আপোনাৰ প্ৰায় কিমান কৰিব 5-6 টকামানকৈ হৈ যায়। এতিয়া